So hi, welcome back to my channel. So আজি প্ৰত্যেকৰে ভাল চাগে এতিয়া মই আজি এটা নতুন ভিডিঅ' দিম ভিডিঅ'টোত মই আজি কিবা এটা কৰিম কিবা এটা এক্সট্ৰিম কৰিম আজিলৈকে দিয়া নাই এনেকুৱা ভিডিঅ' বাট দিছ ইজ মাই ফাৰ্ষ্ট টাইম চ' এইকাৰণে আজি মই মোৰ ফাৰ্ষ্ট ভ্লগটো আৰম্ভ কৰিম আৰু আপোনালোকে যদি ভাল পায় মই তাকে কামনা কৰিছোঁ আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব পুৰা কমপ্লিট চাব আৰু যদি ভাল পায় তেন্তে তলত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো দিব কমেণ্টো কৰিব চব কৰিব এতিয়া আমি ভিডিঅ'টোৰ ফালে গৈ লওঁ ঠিক আছে চ' নাও মই এতিয়া বৰ্তমান ৰেডি আৰু মই এতিয়াৰ পৰা মোৰ ব্লগটো ষ্টাৰ্ট কৰিম চ' চাই থাকক মই নেতাজী সুভাষ চন্দ্ৰ বসুক আঁকিম চ' লেটছ ষ্টাৰ্ট चुप के तेरी खबर मैं रख এজন বনালো হয় কিন্তু মানে অকণমান নাই মিলা নেকি ক'ত নাই মিলা বাৰু এইডোখৰত নাই মিলা নেকি এইডোখৰত এইজনৰ লগততো নাই মিলা এইজন আৰু এইজন ক'ত ডিফাৰেঞ্চটো হ'ল বাৰু ক'ত হ'ল এতিয়া আকৌ চেঞ্জ কৰিব লাগিব একচুৱেলি ডিফাৰেঞ্চটো ক'ত মই সেইটো ভাবি আছোঁ গণ্ডগোলটো ক'ত হৈছে এতিয়া কি কৰোঁ আকৌ বনাওঁ নে এইটোৱে আকৌ মানে ধুনীয়া কৰি একে নহ'ল বাট মই ট্ৰাই কৰিছিলোঁ যে মানে ঠিক কৰোঁ ডিঙিটোও ঠিক কৰি দিলোঁ অলপ বাট ঠিক হোৱা নাই কি হ'ব আকৌ ইয়াত অলপমান ঘঁহি মেলি দিলোঁ তো অলপমান কিবা কিবি কৰি দিলোঁ কিন্তু মিলা নাই গড কি হ'ব এতিয়া এইটোতো কোনো পধ্যে মিলা নাই ন এতিয়া মই নেক্সট মই আকৌ ট্ৰাই কৰোঁ নে এইটোতে গণ্ডগোলটো মানে আচলতে মোৰ কৰাত কিবা গণ্ডগোল এটা হৈছে নে উটটো অলপ বেলেগ হৈছে নেকি বাৰু মই উটটো অলপমান না এতিয়া মই ছেকেণ্ড ট্ৰাই কৰিম এইবাৰ লাষ্ট আৰু মানে এইবাৰ হ'ব লাগে যেনে তেনে কাৰণে মই এতিয়া ছেকেণ্ড ট্ৰাই কৰিম আৰু এইবাৰ মই ভগৱানক প্লিজ মই এতিয়া ক্ৰছ হৈ আছোঁ ভগৱানক খান্দিছোঁ যে ভগৱানে মানে ফটোখন ধুনীয়া কৰি দিয়ক মোৰ ব্লগটো কমপ্লিট হ'ব তো সেইকাৰণে ভগৱান চ' কি হয় আৰু মই কৈছিলোঁ যে ছেকেণ্ড টাইম ট্ৰাই কৰিম আৰু এতিয়া ইমানেই ভাল লাগিছে কাৰণ ছেকেণ্ড টাইমত মোৰ মানে ফটোখন বহুত ধুনীয়া হৈছে এতিয়া মই আপোনালোকক ফটোখন কিমান ধুনীয়া হৈছে মানে মই ধুনীয়া দেখিছোঁ কিন্তু আপোনালোকে কেনেকুৱা দেখে সেইটো আপোনালোকৰ কথা এতিয়া মই আপোনালোকক মোৰ ফটোখন দেখাম আগৰখনৰ তুলনাত মানে এতিয়া ধুনীয়া হৈছে তো ঠিক আছে এতিয়া চাই লওঁ ফটোখন सखियां ने मैनू मैंने मार दिया बुड्डियां ने चन्ना गल्ला प्यार दिया So guys আপোনালোকে মোৰ ছবিখন দেখিলে তেতিয়াহ'লে এতিয়া ছবিখন ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে মোক কমেণ্টৰ দ্বাৰা ক'ব আৰু যদি কিবা ভুল হয় তেন্তে মোৰ ভুলবিলাকো শুধৰাই দিব কাৰণ ভুলবিলাক শুধৰণি কৰাটো আমাৰ দায়িত্ব সেইকাৰণে যদি কিবা ভুল হয় তেনেহ'লে মোক কৈ দিব আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এট লাষ্ট মই এটা কথা কওঁ কিয়নো মই ছেকেণ্ড টাইম ট্ৰাই কৰিছিলোঁ যদি আপুনি কিবা এটা কাম ট্ৰাই কৰিছে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে হোৱা নাই ছেকেণ্ড টাইম কিন্তু আপুনি
ট্ৰাই কৰিবই, কাৰণ ছেকেণ্ড টাইমত কামটো হৈ যাব পাৰে। যদি ছেকেণ্ড টাইম নহয় আপুনি থাৰ্ড টাইম কৰক, ফ'ৰ্থ টাইম কৰক, ফিফ্থ টাইম কৰক, বাট ট্ৰাই কৰিব, কাৰণ ট্ৰাই কৰিলে হৈ যাব। ঠিক আছে, তেনেহ'লে আজিলৈ বিদায় মাৰিছোঁ। আকৌ নেক্সট টাইম আমি আৰু এটা ধুনীয়া এনেকৈ ভিডিঅ'ত আকৌ লগ পাম। তো ঠিক আছে, আজিৰ কাৰণে